শনি বাইদেৱে কেকৰ ক্লাছলৈ যাব মানে কেক বনাবলৈ কেনেকৈ শিকে আকৌ সেইটো শিকিবলৈ যাব সেইটোনো আকৌ কি ডাঙৰ কথা আকৌ 10 টকীয়া দিলে 1 পেকেট কেক পোৱা যায় 1 পেকেট কেক খাই এনেই শান্তি হৈ যাওঁ ইয়াত আকৌ ইমান গাল পইচা দি কেনে আকৌ কেক বনাবলৈ শিকাৰ কি দৰকাৰ পৰিছে আমাৰ দেউতাই যে ভাল শনি গোটাই লৈছে দেই আনি কেনে সঁচাকৈ কৈছোঁ আৰু পিছে আমাৰ মায়ে যেতিয়া কৈ আছিলে কেক বনাবলৈ যাব তেতিয়া কিন্তু মাৰ কাৰণে পইচা নাছিলে দেউতাৰ লগত মায়ে যেতিয়া কিবা কামৰ কাৰণে দেউতাৰ পৰা পইচা বিচাৰে দেউতাৰ ওচৰত তেতিয়া পইচা নাথাকে মই বিচাৰিলেও নাথাকে আমি ল'ৰা ছোৱালীকেইটা যেতিয়া পইচা বিচাৰোঁ তেতিয়াও নাই কিন্তু শনি বাইদেউৰ কাৰণে অ'তৰ পৰা পইচা ওলাইছে কালি আকৌ ৰাতি চিকেন বিৰিয়ানী আনি কেনে খুৱাইছে শনিক পাই মই ইমান কৈ থাকোঁ পিংকি বাইদেউ লিলি বাইদেউ ইমান কৈ থাকে তাহাঁতক আনি নোখোৱাই আকৌ নিজৰ শনিৰ কাৰণে চিকেন বিৰিয়ানী আনি খুৱাইছে ৰুমত মই গোন্ধ পাইছোঁ নহয় আৰু ৰাতিপুৱা যেতিয়া পেকেটটো যেতিয়া পেলাইছে তেতিয়া মই চাইছোঁ নহয় সব গম পাওঁ মই মাক লগাব লাগিব আমি কিবা বিচাৰিলে পইচা নাথাকে আৰু শনিজনীৰ কাৰণে চিকেন বিৰিয়ানী খুৱাইছে শনি বাইদেউ ক'ত যায় ভেবেলা তই মোক কি আকৌ বাইদেউ বাইদেউ বুলি মাতিছ আকৌ মই তোৰ কিয় বাইদেউ হয় নেকি আকৌ কালি দেখা নাই তোৰ মায়ে এনেকৈ বকি আছিলে তই যেতিয়া মোক বাইদেউ বাইদেউ মাতি আছিলি নেমাতিবি মোক বাইদেউ বাইদেউ আৰে শনি বাইদেউ খংকেলে কৰি আছে বোলো ইয়াত মা আছে জানো নাই নহয় এনে মাতিছোঁ আৰু ভাল লাগে শনি বাইদেউ বুলি মাতি বোলো ক'লৈ যায় আপুনি ৰাতিপুৱা ওলাই ভেবেলা মই আজিৰ পৰা কেকৰ ক্লাছ জইন কৰিলোঁ নহয় মানে কেকৰ স্কুলত যাওঁ আকৌ কেক বনাবলৈ শিকিম তোক বনাই খুৱাম দেই নেলাগে মোক কেক বনাই খুৱাবলৈ কিন্তু এটা কথা সুধিম বেয়া পাব নি নাই সুধ আকৌ তই মোৰ ল'ৰা নিচিনাকে তোৰ কথা বেয়া পাম আকৌ নহয় মানে 10 টকীয়া খৰচ কৰিলে 1 পেকেট কেক পোৱা যায় সেইটো দি কেনে ধুনীয়াকৈ চবেই খাব পাৰোঁ চবেই নহ'লে মানে এপিচটো পাবেই না কিন্তু আপুনি মোৰ দেউতাৰ ইমান পইচা নষ্ট কৰি যে কেক বনাবলৈ শিকিব গৈ আছে আপুনি এই কামটো ভাল কৰিছেনে হা আপুনি নিজে চিন্তা কৰকচোন আৰে ভেবেলা তই নেজানো এই 10 টকীয়া কেকৰ পেকেটত আৰু মই যিটো শিকিবলৈ গৈ আছোঁ তাত ডিফাৰেন্স আছে নহয় মই শিকিবলৈ গৈছোঁ চকলেট কেক ভেনিলা মেংগো পুডিং কেক বুলি কিবা এটা কয় সেইটো শিকিম আকৌ তোক বনাই খুৱাম নহয় আৰু তোৰ দেউতাক কম আকৌ মোক এটা মাইক্ৰৱেভ কিনি দিবলৈ চাবিচোন কেনেকুৱা বিজনেছ কৰিম মই ঘৰৰ পৰা অনলাইন বিজনেছ কৰিম তোক ডেলিভাৰী বয় বনাই দিম তই চিন্তা নকৰিবি তেতিয়া তই আৰু চুৰ কৰিব নালাগে হ'ব শুভ কামত যোৱাৰ আগত ইমান কথা নকয় নহয় প্ৰথমতে শিকি আহকচোন ইমান অভাৰ কনফিডেন্স ভাল নহয় শনি বাইদেউ হয় ভেবেলা তই ঠিকে কৈছ মই যাওঁ দেই ঠিক আছে সোনকালে আহিব দেই অল দ্য বেষ্ট শনি বাইদেউ হ'ব পাই ইমান ইংৰাজী ক'ব নোৱাৰো মই মোৰ লাজ লাগি যায় পাই মই যাওঁ দেই ভেবেলা আজি যে কেকৰ ক্লাছত গৈ কিনে কি যে ভূমিকম্পটো হ'ব এইটো একমাত্ৰ কেকৰ মাষ্টৰনীজনীয়ে গম পাব আৰু কোনোৱে গম নাপায় চবেই দেখি কেনে মূৰ ঘূৰাই নপৰিলে হ'ল আৰু বোলো এই বুঢ়ীজনীনো ক'ৰ পৰা আহিলে পিছে আমাৰ দেউতাৰ নামটোৱে বেয়া হ'ব সেইবিলাক কৈ লাভ নাই আৰু দেউতাই যেতিয়া গোটাই লৈছে আৰু ভুগিবতো লাগিব ময়ো যাওঁ কিবা এটা খাই আহোঁগৈ আৰু মাক খবৰটো দিওঁ কালি চিকেন বিৰিয়ানীৰ কথাটো লেট্ৰিনৰনো কি অৱস্থা হৈ আছে নাজানো আৰু ইমান সাজি কাচি যায় দেখিলে গমেই নাপায় যে পেট বেয়া অৱস্থাটো মানে চলি থাকে যেতিয়া তেতিয়া আৰু কিবা এটা খালে তেওঁৰ পেট বেয়া হয় আৰু গোটেই বাথৰুমটো লেট্ৰিনটো গোন্ধাই দিয়ে বুঢ়ী মানুহনে এনেকুৱা কৰিব লাগেনে বাৰু যাওঁ আমাৰ ঘৰত যাওঁ মা বাইদেউ আৰম্ভ কৰক ৰখিবা আকৌ শনি আহিব বোলে শনি বাইদেউ তেওঁ আজিৰ পৰা ক্লাছ কৰিব সেইটো কাৰণে ৰৈ আছা আহি যাব দিয়া চিনি পাইছা নাই কোন হয় এই হৰিদা যে গেলামাল দোকানীটো সি আকৌ দ্বিতীয়খন বিয়া পাতিলে নহয় জানো মই ঠিক কৈছোনে নাই বাইদেউ অঁ ঠিকেই কৈছা কালি আকৌ হৰিদা আহি কেনে আকৌ মোক পইচা এডভান্স দি থৈ গৈছে নহয় বোলো মাইকীজনী বোলে ঘৰত এনেই বহি থাকে বোলে তুমি অকণমান কেক চেক বনাবলৈ শিকাই দিবা সময় কাটিব বোলে মই কৈছোঁ ঠিক আছে আহিব দিয়ক আকৌ এতিয়া আজিৰ পৰা আহিব বুলি কৈছে সি আহিলেই আৰু আৰম্ভ কৰিম দেই বাইদেউ এই তাহাঁতৰ ঘৰৰ পিছপিনেহে আমাৰ ঘৰটো ইমান যে কাজিয়া কৰিব পাৰে বুঢ়ীজনী দুই সতিনী মিলি কেনে যে যুদ্ধ কাজিয়া লাগে একদম বাচন পেলোৱা পেলি হৈ যায় জানে নাই ইমান কাজিয়া কৰিব পাৰে পিছে হৰিদাকো এনেকুৱা কাম কৰিব নালাগিছিল নহয়
কিন্তু যে বুঢ়ীজনী যে আহিছে শনি বাইদেউ যে ইমান মেকআপ কৰিব পাৰে এতিয়ালৈকে ইমান য়ং হৈ আছে পাই বিদিশা তই ঠিকে কৈছ তাৰ মানে এনেকুৱা ষ্টাইল মানে সেইদিনাখন কৈ আছে আকৌ যেতিয়া কাজিয়া কৰি আছে যে বুঢ়ী তোক দেখিবলৈ কেনেকুৱা লাগে বোলে মই বোলে এতিয়ালৈকে বোলে কি পন্স এজমেৰিকেল ঘঁহো বোলে এইটো কাৰণে মোৰ মুখত বোলে এটা স্পট নাই বোলে মই ৰাস্তা পাওঁ শুনিছোঁ নহয় ইমান হাঁহিছোঁ জোৰ জোৰকৈ আৰু এই বুঢ়ীজনী বুঢ়ী বয়সত পন্স এজমেৰিকেল ঘঁহে বোলে বাইদেউ আপুনি আৰম্ভ কৰি দিয়ক এই শনি বাইদেউ আহিবনে নাই ঠিক নাই আকৌ এই বুঢ়ী মানুহ হয় গা চাই কিবা বেয়া কৰিলে ন ঘৰত কিবা কাম বন লৈ ব্যস্ত হৈ পৰিছে আপুনি আৰম্ভ কৰি দিয়ক ময়ো ভাবি আছোঁ আৰম্ভ কৰি দিওঁ নে জানা নাই এই মই মানে অকণমান দেৰিকৈ আহিলে মানে মোৰ ইমান পচন্দ নহয় জানা নাই আৰু নেক্সট কথাটো হ'ল মানে মোৰ এই ৰুমটো অকণমান সৰু নহয় জানো বেছি ভিৰ হ'লে আকৌ শিকাবলৈ প্ৰব্লেম হয় নহয় আৰু ইয়াৰ পিছত তোমালোকৰ পিছত মোৰ এটা ছেকেণ্ড ক্লাছো আছে বোলা আৰম্ভ কৰি দিওঁ দেই বাইদেউ আৰম্ভ কৰি দিয়ক বুজিছেনে এই মই মানে ভয়তে আছোঁ মানে এই বুঢ়ীজনী ঘৰত ইমান কাজিয়া লাগে আকৌ ইয়াত আহি আমাৰ লগত কাজিয়া নালাগিলেই হ'ল আৰু সঁচাকৈ আপুনি আৰম্ভ কৰক ঐ বিদিশা আছা আকৌ বুঢ়ীজনী আহিলে নাই হোৱা শনি বাইদেউ আমিয়ে সোনকালে আহিলো আকৌ আমি তোমাৰ ইনষ্টাল কৰা নাই নহয় শনি বাইদেউ মানে এই বাইদেউৰ কেক শিকাবলৈ দেৰি হোৱা নাই আৰু সদায় সদায় ইমান কেকৰ বস্তু নষ্ট কৰিব নোৱাৰি নহয় এইটো কাৰণে টাইমত আহিব লাগে কেকৰ ক্লাছত শনি বাইদেউ তুমি ইমান দেৰি কিয় কৰিলা মই বহুত দেৰিৰ পৰা ৰখি আছোঁ নহয় আপুনি ইমানকণ আহিবলৈ নে হৰিদাৰ স্কুটাৰত উঠি আহিব লাগেনে বাৰু আমি কৈছো আকৌ স্কুটাৰত যদি তেল নাই আকৌ ঠেলি আহিবলৈ কেলে পাইছে আকৌ ইয়াৰ পৰা ইয়াৰ কণটো খোজকাঢ়ি আহিবও পাৰে আমি ইমান দেৰিৰ পৰা ৰখি আছো আমাক ঘৰত কাম বন নাই নেকি আমি কি বেকাৰ মানুহ হয় নেকি শনি বাইদেউ আপুনি কাক দণ্ডুৰি বুলি ক'ব আহিছে ছোৱালী শনি বাইদেউ আমি যে তোমাৰ লগত কাজিয়া লগা নাই দিয়া আপুনি আমাৰ লগত খুচি খুচি কাজিয়া নালাগিব ঠিক আছে আৰু আপুনি কাক দণ্ডুৰি বুলি ক'ব আহিছে শনি বাইদেউ মোক দণ্ডুৰি বুলি কোৱা আকৌ যে নিজৰ কথা এষাৰ ভাবি ল'ব দেই আপুনি কি ভাবিছে আপুনি ইয়াত টংকেশ্বৰ বাইদেউ কাজিয়া কেম নাজানো নেকি নিজৰ সতিনী এজনী হৈ আহিছে আজিকালি দেখা যায় এইবিলাক চাচোন বিদিশা কেনেকৈ টংকেশ্বৰ বাইদেউৰ সংসাৰত জুই লগাবলৈ আহি গ'ল সতিনীজনী গম পাইছো এইটো কিমান পাৰ্চনেল মেটাৰ হয় এইটো গোটেই গাঁৱৰ মানুহে জানে তোমালোকৰ পাৰ্চনেল মেটাৰত সোমোৱা আমিও কিয় চক লগা নাই কেনেকুৱা বুঢ়ীজনী শাৰী পিন্ধি আছে সতিনীজনী দেখিছ বিদিশা কিমান ডেঞ্জাৰাছ হয় বুঢ়ীজনী টংকেশ্বৰী বাইদেউ যে কেনেকৈ আছে ইয়াৰ লগত সঁচাই কৈছো আৰু বা বিদিশা চাহ বুঢ়ীজনী মুখটো কিমান চোকা চা বা বুঢ়ীজনী কমটি ডেঞ্জাৰাছ নহয় দেই সঁচাকে কৈছো আৰু খালে মোৰ ইমান দামী কেক দুটা নষ্ট কৰি দিলে শনি বাইদেউ কেনেকুৱা ডেঞ্জাৰাছ বুঢ়ী হয় এইজনী ইয়াত প্ৰথম দিনাই আমাৰ লগত পুৰা কাজিয়া চাজিয়া লাগি গোটেই কেক চেক নষ্ট কৰি থৈ গ'ল খালে মোৰ কেকটোৰ পইচা কোনে দিব এতিয়া আৰে বাইদেউ ইমান টেনচন কেলে লৈ আছে হৰিদাই দিব আকৌ হৰিদাই ভনীয়েক হয় যেতিয়া হৰিদাই দিব ঠিক আছে বাৰু বাইদেউ আমি যাওঁ আজি আৰু কেক চেক নিশিকো আজি গোটেই মাছা চাছা বেয়া হৈ গৈছে কালি আকৌ ফ্ৰেছকৈ আহিম ব'ল বিদিশা ব'ল
দেখিছেনে বাৰু বন্ধুসকল, এই শনি বাইদেউ আহি কেনে মোৰ ক্লাছত কিবা অশান্তি সৃষ্টি কৰি থৈ গ'ল, মোৰ দুটা ইমান দামী কেক নষ্ট কৰি থৈ গ'ল। ঠিক আছে বাৰু, এইবিলাক পইচাটো মই লৈ ল'ম হৰিদাৰ পৰা, তথাপিও মানে ইমান কষ্ট কৰি বনাই থৈছিলোঁ নহয়। ঠিক আছে বাৰু ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ, ভালনে? আমাৰ আজিৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে? যদিহে ভাল পালে তেনেহ'লে প্লিজ আমাৰ ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব যে আমাৰ আজিৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে। আৰু ফ্ৰেণ্ডছ, আপোনালোকে যদি আমাৰ ভিডিঅ'টো আজি প্ৰথমবাৰ চাই আছে তেনেহ'লে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু পিছপিনে থকা বেল আইকনটো প্ৰেছ কৰিব। থেংক ইউ ফৰ ৱাচিং, লাভ ইউ অল। আমাৰ ভিডিঅ'বিলাক চাই থাকিব, এনেদৰে মৰম দি যাব, ঘৰত থাকিব, ছেফ থাকিব।